অমল 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 পিছত জয়েন কৰিবা দেই অমলক মই ৰিকুৱেষ্ট পঠিয়াইছিলো ডিনাই কৰি দিছে যুগল 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 চাই আছে যদি লাইভ জয়েন কৰিবা জয়েন কৰিব পাৰা আয়ানে লাইভটো চাই আছে প্ৰাচুৰ্য চাই আছে সবক ৰিকুৱেষ্ট পঠিয়াইছো এফালৰ পৰা ডিক্লাইন কৰিছে সবে কিবা ফিল্টাৰ লগাই দিছ লাইট সাইট লগাই লৈছো মই এবাৰ ধুনীয়াকে একদম পুৰা প্ৰফেশনেলি লাইভ আহিছো আজি ষ্টেণ্ডত লগাইছো ফোন ৰঙা লাগিছে মোৰ ৰঙাই হয় হাই হেল্ল' হেল্ল' এভৰিৱান আপোনালোকে নিবিতা চালে না নিবিতা আৰু হেল্ল' হেল্ল' এক্সপেৰিয়েন্স নিউ তাৰা এক্সপেৰিয়েন্স প্ৰথম দিনাখনৰ পৰা ওভাৰঅল মোৰ এক্সপেৰিয়েন্স প্ৰথম দিনৰ পৰা এইবাৰ যেহেতু আমাৰ বহুত ছমাহত শ্বুট কৰিছো ন এটাকে সব মানুহৰ অডিশ্যন আৰু যিমান আৰ্টিষ্ট আমাৰ আছিলে সব নতুন আছিলে ফাৰ্ষ্ট আছিলে আৰু কিছুমান হে হেৰি মানে আৰু সকলোকে এইখিনিত ক'ব বিচাৰিছো মোৰ অডিশ্যন মই স্ন্যাপচ্যাটত দিছিলো অডিশ্যন ভিডিঅ স্ন্যাপচ্যাটত কিবা কাম আছে নেকি হেল্ল' 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 আপোনালোকে বেয়া নাপায় যদি অকমান সময় ৰখক মই লাইভটো এন্ড কৰা নাই মই ইটো ৰুমলৈ যাওঁ ইয়াতে মানে পাপাই টিভি লগাব তো মই এনেকে দাঙি লৈ গৈছো ষ্টেণ্ডটো ৰ'ব হেল্ল' হেল্ল' ভালনে দাদা ভাল আপোনালোকৰ কেনেকুৱা এক মিনিট দেই একদম বেয়া নাপাব ৰাইজ কেমেৰাটো হেল্ল' হাই ৰবানী নহয় ৰবানী হেল্ল' দাদা হেল্ল' বাই হেল্ল' হাই celesti বাক এডভান্স ঈদ মুবাৰক থাকিল হেল্ল' হাই হেল্ল' আচ্ছা আপোনালোকে হেৰি নিবিতা চালে নাই আৰু নিবিতাৰ কোনটো গান আপোনালোকৰ সবতছে বেছি ভাল লাগিছে ইয়াতে জনাব পাৰে আৰু ইতিমধ্যে আমি এটা গান ৰিলিজ কৰিলো বহুত আগতে ছমাহ আগতে ভাল পোৱা কি নহয় তাৰ পিছত এতিয়া তুমি অভিমানীটো এভেইলেবল হ'ল চাগে জাগা চেঞ্জ হৈ গ'ল দেই আৰু এটা তাৰা ক্যাৰেক্টাৰটো বিচাৰ মতে পাইছেনে কোনে বাডি যে মানুহে বুলি নহয় মানে তোক সুধিছো মানুহে বুলি নহয় তোক সুধিছো তাৰা ক্যাৰেক্টাৰটো বিচাৰ মতে পাইছেনে নাই পোৱা এনেই কলো ধেমালি তাৰা একদম ধুনীয়াকে ক্যাৰেক্টাৰ মিলিছে তাৰা যেনেকুৱা আছিলে এনেকুৱা আছিলি তাৰা এনেকুৱা নে এনেকুৱাইতো আছিলি অকল এই কাণফুলি নাছিলে তোৰ এইটো কিনি লৈছো আৰু এই মানে ভাল পোৱা বস্তুবোৰ সলনি কৰে যে আজিব কাচিব ধৰিলে আৰু অলপমান হেল্ল' তোমাৰ সব ভিডিঅ চাও হেল্ল' থেংক ইউ আৰু আপোনালোকে সাপোৰ্ট কৰি যাব আৰু যিমান পাৰে শ্বেয়াৰটো বহুত শ্বেয়াৰ কৰিছে সো সকলোকে থেংক ইউ সো মাচ আৰু বহুত ষ্টৰী মেনশন কৰিব পৰা নাই তাৰ কাৰণে বহুত সৰি দেই সকলোকে আৰু এটা কথা সবে ইমান ধুনীয়া এডিটছ কিছুমান বনাইছে মানে গানবোৰক লৈ মুভিৰ সিনখিনি কিছুমানে বেলেগ ফটো লগাই অকল গানৰ লিৰিক্স আহাকে দিছে ইমান ভাল লাগিছে চাই পিনে আমি মানে হেৰি আমাৰ নিবিতা যোনটো শৰ্ট ফিল্ম আছে এইটো হিন্দীটো ডাব হ'ব গানকেইটা কি কৰো গানৰ একো লেংগুৱেজ নাথাকেতো থাকক গান মানুহে শুনে গানকেইটা তাকে কিবা এটা কৰিব লাগিব গান থাকে হিন্দীত ডাব কৰা ফিল্মবোৰৰ গানটো হিন্দীত থাকে ন আৰু আমাৰ
এইটো কি বুলি কয় ও ৰোহিত আছে ৰোহিতক এড কৰাব পাৰি ন সোণালী হেল্ল' 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 হাই ৰাব্বানী দাদা হেল্ল' হেল্ল' ও আৰু এটা কথা আমাৰ যে শুটিংৰ টাইমত মানে যি ইস্যুজ আহিছিলে মানুহে মানে এতিয়া মই সেই BTS এটা কৈছিলো চাগে অলৰেডি যদি মানুহখিনি চাইছে গম পাব নহলে মই আকৌ কৈ দিছো মোৰ মানে কবলৈ মন গৈছে সেইকাৰণে মই কম মানে আগতে যেতিয়া মই মানে এজ এ ভিউৱাৰ আৰু বেকগ্ৰাউণ্ড কেনেকে কি কাম হয় একো আইডিয়া নাথাকে অকল চাওঁ গানটো ভাল লাগিছে ভিডিঅ'খিনি ভাল ষ্টৰি টাইপ 3 মিনিট এনেকুৱা লাগে কিমাননো টাইম লাগিব বস্তুটো বনিবলৈ ন মানে অলপ সময় কাম আৰু যে মানে এইটো সিন একদম ভাবি থোৱা নিচিনা হৈছে আৰু গৈ ডাইৰেক্ট সেইখিনিয়ে শ্বুট লৈ পিনে গুচি আহিছে আৰু ডাইৰেক্ট মানে লাইন আপ কৰি পিনে গানটো মানে ধুনীয়াকে ৰিলিজ হৈ গৈছে কিন্তু যে গান এটা বনাবলৈও মানে মিনিমাম 3 দিন ভালকে যদি বনাবলে হয় গানটো মানে মিনিমাম 3 দিন লাগে আৰু দিনে ৰাতি কষ্ট মানে লাইক ভাবিবলে মানে মানুহখিনিয়ে যোনখিনিয়ে মানে চাই এজ এ অডিয়েন্স আৰু মানে আইডিয়া নাথাকে আৰু বেকগ্ৰাউণ্ডৰ কামখিনি ইহঁতি মানে তো ভাবিবও নোৱাৰে ন যে একদম 3 মিনিটৰ গান এটা বনাবলে 3 দিন লাগিব নেকি ন আমাৰ মানে নিবিৰ তাৰাৰে মানে আমি শ্বুট কৰোণা যেতিয়া অলপমান ঠিক হৈছিলে আৰু তেতিয়া আৰম্ভ কৰিছিলো ভাল পোৱা কি নহয় গানটো কমপ্লিট হোৱাৰ পিছত ভাল পোৱা আকৌ কিন্তু আমি আকৌ মানে নিবিৰ আৰু তাৰাৰ ষ্টাৰ্ট কৰিলো তেতিয়াও প্ৰব্লেম আহি আছিলে এই কলেজবোৰ দিয়া বাপৰে আমাক যে DC পাৰমিশন লৈ আহিব কৈছিলে মনত আছে কলেজৰ ন DC পাৰমিশন লৈ আহিব কোৱাৰ কাৰণে আমাৰ 1 মাহ ৰখি গৈছিলে শ্বুট চব ঠিক হোৱাৰ পিছত 1 মাহ ৰখা পিছত আকৌ গোটেই টিম মিলাই মেলি শ্বুট ষ্টাৰ্ট কৰিছিলো আৰু বাপৰে এবাৰ আকৌ ষ্টাৰ্ট হওঁতে মানে অকমান টাইম মানুহৰ টাইম মিলাওঁতে অকমান প্ৰব্লেম হৈ গৈছিল আমাৰ আৰু কি নহয় শ্বুট এটা লোকেশ্যন ক্ৰিয়েট ন চব ইনডোৰ আউটডোৰ আছিলে শ্বিলং গৈছিলো আমি ক'ত গৈছিলো লাইটলুম তুমি যাওঁতে জ্বৰ মোৰ অক্সিজেন 91 বাপৰে মই ফ্ৰণ্ট চিটত বহি গৈছো হা পিছফালে অভিজিত দেৱ আৰু মনজিত আছিলে অভিজিতে মাজে মাজে মোক মাতি থাকে মই গলোৱে নেকি বুলি চেলেষ্টি নুহুবা টেনচন মানে কিমান কষ্টৰ মূৰত গৈ পিনে লাষ্টত হ'লগৈ যে গোটেইখিনি ভালে ভালে ন আৰু তাৰপিছত আমাৰ শ্বুট ষ্টাৰ্ট হওঁতেও টাইম লাগি গৈছিলে অকমান আৰু কামবোৰ মানে এটা শ্বুট তেনেকুৱা নহয় এটা শ্বুট বহুত বাৰ লৈছো আমি কিছুমান চিন আৰু বহুত চিন আছিলে 1 ঘণ্টামান আছিলে আমি কাট কৰিছো আৰু বহুত চিন লোৱা হৈছিলে সেইখিনি আমি মানে ভিডিঅ'ৰ পৰা কাটিছো আৰু 1 ঘণ্টা আৰু ফাৰ্ষ্ট টাইম আমাৰ ডিউৰেশ্যনটো ইমান বেছি চ' মানুহে আপোনালোকে বনে নাই চ' এটা মানে মনৰ ভিতৰত ভয় এটা আছিলে মানে এক্সপেৰিমেন্ট ইমান ডিফাৰেণ্ট লেভেলত গৈ এটা এক্সপেৰিমেন্ট কৰা ন বেলেগ এটা প্ৰজেক্ট ট্ৰাই কৰি কাৰণ ইউজুৱেলি বাডিজৰ মানে মাৰখনত আছিলে ডাঙৰ টিম এটা